আঞ্চলিক সদস্য ৰামলো পাৰ্বীন শৃংখলা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ भारत माता की जीतू गोस्वामी बहमपुर समष्टि हिमंत विश्व शर्मा नरेंद्र मोदी itu lupa Pak. আমাৰ যি 9 তাৰিখে নিৰ্বাচন হ'ব এই নিৰ্বাচন ৰাইজৰ এবাৰ উঠা দেখা পাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাইজে এখন সৰ্বাংগ সুন্দৰ অসমৰ ছবি দেখা পাইছে। ৰাইজৰ মনত আনন্দ আৰু প্ৰত্যেকটো সৰু সৰু ভিতৰুৱা জেগাৰ পৰা ৰাইজে এবাৰ উৎসাহিত হৈ ওলাই আহিছে আৰু ভাবিছে যে এবাৰ বিজেপি চৰকাৰ হ'ব, চবে আশীৰ্বাদ দিব আহিছে। বহমপুৰ সমষ্টিত কংগ্ৰেছ মুক্ত বহমপুৰ আৰু সকলো যুৱ শক্তি যিমান যুৱক আছে যুৱকসকলে ভাবিছে যে যদি বহমপুৰখন নিৰ্মাণ হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে নেতাৰ নেতৃত্বত অসমখনত যদি মুখ্যমন্ত্ৰী হয় আৰু আমাৰ বহমপুৰতো সুন্দৰ হ'ব, সৰ্বাংগ হ'ব, তাৰ কাৰণে সকলো ওলাই আহিছে। আজি প্ৰায় 500জন ল'ৰা ছোৱালী যুৱক যুৱতীয়ে দেখা পোৱা গৈছে বিজেপিৰ যিটো প্ৰচাৰ সেই প্ৰচাৰত কিন্তু বিৰোধীয়ে ভয় খাইছে বুলি এটা কথা ওলাই আছে। ভয় খাইছে নাজানো, ভয় খাইছে না, আমাৰ প্ৰচাৰটো আমাৰ ষ্টাইলত আমি কৰি যাওঁ। আমাৰ কথা হ'ল আমি ৰাইজৰ ওচৰলৈ যাম, ইলেকশ্যন আহিছে, প্ৰত্যেকটো বুথে বুথে গৈ ৰাইজক আমি আহ্বান জনাম যে আমি যোৱা 5 বছৰত এইখিনি কাম কৰিলোঁ, আপোনালোকে অহা 5 বছৰৰ কাৰণে আমাক আশীৰ্বাদ দিব নে নিদিয়ে সেইটো আমি প্ৰত্যেককে গৈ আমি প্ৰত্যেকখন চুকে কোণে বুথে বুথে গৈ আমি ৰাইজক আহ্বান জনাম। সেইটো আমাৰ দায়িত্ব। বিৰোধীয়ে ভয় খাইছে নে বিৰোধী উল্লাসিত হৈছে সেইটো বেলেগ কথা, সেইটোলৈ আমি চিন্তা নকৰোঁ। বিৰোধীয়ে যি কৰে কৰি থাকক, আমি এখন সৰ্বাংগ সুন্দৰ অসম নিৰ্মাণ কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী বনাম আৰু বহমপুৰ সমষ্টিত দ্বিতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ হ'ব আৰু প্ৰত্যেকজন যুৱক যুৱতীৰ ইয়াত উন্নয়ন হ'ব।